হাই SSC 2011 অহা এটা কুৱেশ্যন এটা বস্তু 24% ৰেহাই দি 342 টকাত বিক্ৰী কৰা হ'ল বস্তুটোৰ ক্ৰয় মূল্য কি হ'ব তেনেকৈ 2012 SSC অহা এটা কুৱেশ্যন এটা বস্তু 12% ৰেহাই দিয়াৰ পাছত 880 টকাত বিক্ৰী হৈ যায় বস্তুটোৰ চিহ্নিত মূল্য কি আছিল সেম 2013 চনত অহা এটা কুৱেশ্যন এটা বস্তু 20% ৰেহাই দিয়াৰ পাছত 64 টকাত বিক্ৰী কৰা হ'ল বস্তুটোৰ কিনা দাম কি আছিল 2015 চনত অহা আকৌ এটা কুৱেশ্যন কোনো বস্তু 25% ৰেহাই দি এজন বিক্ৰেতাই 3600 টকাত বেচিলে বস্তুটোৰ কিনা দাম কিমান যিটো ৰেহাই বা ডিসকাউন্টৰ প্ৰবলেম যাক সলভ কৰিবলৈ লাগে মাত্ৰ 5 to 10 seconds for more tricks please subscribe now let's do it আটাইকেইটা কুৱেশ্যন একে প্ৰকাৰৰ য'ত ৰেহাই আৰু বেচা দাম দিয়া আছে ইয়াত একমাত্ৰ ইউজ হোৱা ফৰ্মুলাটো হ'ল কিনা দাম ইকুৱেল বেচা দাম পূৰণ 100 ডিভাইডেড বাই 100 মাইনাছ ৰেহাই কুৱেশ্যন নম্বৰ 4 মই সলভ কৰিম আৰু বাকিখিনি ইনষ্টেণ্টেনিয়াছলি সলভ কৰি কমেণ্ট বক্সত লিখিব 4 নম্বৰ কুৱেশ্যনটোত ৰেহাই দিয়া আছিল 25% আৰু বেচা দাম আছিল 3600 সো কিনা দাম হ'ব কিনা দাম ইকুৱেল বেচা দাম পূৰণ 100 ডিভাইডেড বাই 100 মাইনাছ ৰেহাই ইয়াত বেচা দামৰ ঠাইত 3600 বহুৱালে হ'ব 3600 into 100 আৰু তলত 100 minus 25 equal 3600 cross 100 divided by 70 100 25 ৰে 4 আৰু 75 3 বাৰ যায় 3 ৰে 3600 1200 বাৰ যায় equal 1200 পূৰণ 4 equal শুদ্ধ আনসাৰ হ'ব গৈ 4800 हो गया ना 5 सेकंड में थैंक्स फॉर वॉचिंग Please subscribe. See you next.